মৰ্নিং গাইজ আসাম টেকলৈ আজি মই আকৌ এটা পুনৰ নতুন ভিডিঅ' লৈ পেলাই আহিছোঁ তো বলকচোন ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো কিহৰ ওপৰত লৈ আহিছোঁ আজি মই ভিডিঅ'টো লৈ আহিছোঁ তিনিটা বেষ্ট এপৰ ওপৰত আপোনালোকে যোনটো ব্যৱহাৰ কৰি পেলাই ধুনীয়া ধুনীয়া ফটো ইউজ কৰিব পাৰিব DSLR তো ষ্টাৰ্ট কৰোঁ বলক ফাৰ্ষ্ট এপটোৰ নাম হ'ল লাইটৰুম ইয়াত ফটো কেনেকৈ এডিট কৰে সেইটো আপোনালোকক ক'বই নালাগে চবেই ইউজ কৰে প্ৰায় যোনে যোনে DSLR ইউজ কৰে তো কেইটামান মই এডিট কৰিছোঁ দি আছে ফটো চাই লওক এনেকৈ ইফেক্ট পাব তাৰপিছত এনেকৈ ইফেক্ট পাব নেক্সট এপটো হ'ল ফটো পিকাৰ তো ষ্টাইল বেছিক কেনেকৈ কৰিব পাৰি চাইন ইন কৰি ল'ব লাগিব গুগলৰ পৰা চাইন ইন কৰি ল'ম কৰাৰ পিছত পেজটো এনেকৈ অপেন হ'ব তাৰপিছত তাত কি কৰিব পাৰি এখন ফটো ল'লোঁ মই এইটো হেৰিবিলাক দিব পাৰিব এনেকৈ বনাব পাৰি ধৰি লওক আপোনালোকে নাম লিখি দিব পাৰে ইফেক্টটো আছে এইটো অপেন কৰি পেলাই ধুনীয়া ধুনীয়া ধৰ ইফেক্ট এগাৰমান ইফেক্ট আছে আপোনালোকে নিজে ট্ৰাই কৰি ল'ব আৰু পাব জলদি হওক এনেকৈ ধুনীয়া ধুনীয়া ধেৰ ইফেক্ট পাব তাৰপিছত আপুনি ব্লাৰো কৰিব পাৰে ব্লাৰটো কেতিয়াবা বঢ়াই দিব পাৰে তাৰপিছত আহিল নেক্সট এপটোৰ নাম হ'ল স্নেপচিট ফাৰ্ষ্ট ইয়াত যাব লাগিব এলাউ কৰিব লাগিব ইয়াতে ইফেক্টবিলাক পাব এনেকৈ ইফেক্টবিলাক দি টুলছত পাব আপোনালোকে ৰোটেট কৰিব পাৰিব ক্ৰপ কৰিব পাৰিব ব্ৰাছিং কৰি পেলাই কালাৰ কৰিব পাৰিব হোৱাইট এণ্ড ব্লেক কালাৰ বনাব পাৰিব আৰু বহুতো অপশ্যন আছে ইয়াত তো এনেকৈ বনাব পাৰিব আপোনালোকে নিজে ট্ৰাই কৰিব ধুনীয়াকৈ পাৰিব তো যদি ডিটেইল ভিডিঅ' লাগে মোক ক'ব মই ডিটেইলকৈ এটা এপৰ ওপৰত বনাই দিম আজি এইকেইটা এপ হয় তাৰপিছত এপকেইটা যদি আপোনালোকে ডাউনলোড কৰিব বুলি কয় প্লে ষ্ট'ৰত পাব মই লিংক এটা তলত দি দিম ডিছক্ৰিপশ্যনত লিংক এটা দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'